সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু যিহেতু আজি মানুহৰ বিহু, মই ইণ্ট্ৰ'টো শ্বুট কৰিছোঁ মানুহৰ বিহুৰ দিনা। ইণ্ট্ৰ'টো মানে ক্লিপটো লৈছোঁ। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আৰু লগতে আশা কৰোঁ আপোনালোকৰ জীৱনটো ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰক। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব, যিহেতু মোৰ মানুহৰ আগত ভিডিঅ' বনাই থকা লাজ লাগে, গতিকে মই গৰু বিহুৰ দিনাৰ ক্লিপ কিছুমান লৈছোঁ। আজি এটা দুটামান আছে চাগে। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল পালে লাষ্টলৈকে চাব। লাষ্টলৈকে চাই মেলি মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব। থেংক ইউ। এইফালে এতিয়া মই বনাব লৈছোঁ চুজি লাড়ু। এয়া চুজি ভাজি আছোঁ। তাৰপিছত এইফালে মাংসৰ কাৰণে ৰেডি। এইটো চুজি পেকেটটো এইখিনি এতিয়া লৰাই থাকিম। লৰাই ধুনীয়াকৈ চুজিখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া আকৌ কেৰাহী পাতিছোঁ। এতিয়া ভাজিম নাৰিকল। এতিয়া চুজিখিনি ভাজি হৈ গ'ল, নমাই ল'লোঁ। এতিয়া চুজি নাৰিকল মিলাই মেলি মায়ে মই লাড়ু বনাই আছোঁ। এয়া আপোনালোকে ভিডিঅ'টো মিউজিকৰ লগতে এনজয় কৰক আৰু মই কৈ নাথাকোঁ। সেইফালে মাছ ফ্ৰাই কৰা হৈছিলে, মোক মায়ে খুৱাই দিছে। অলপ খাওঁ বুলি কওঁতে মায়ে মই দুয়োজনীয়ে খাবলৈ লৈ ল'লোঁ। আৰু আজি ভাতৰ আছিলে, ভাতৰ লগত খাবলৈ মাংস। আৰু এইফালে দাই গৰু লৈ গৈছে। এয়া চাট বনাই থৈছে গৰুৰ কাৰণে। যিহেতু আমাৰ ঘৰত গৰু নাই, গতিকে দাইহঁতৰ গৰুখিনি গা ধুৱাকৈ চাবলৈ বুলি আহিলোঁ। পথাৰলৈ গৈ আছোঁ এতিয়া আমি। ধুনীয়াকৈ ভিডিঅ'টো চাই থাকোঁ। আৰু এইফালে গৰুজনীও দাই পুখুৰীতে নমাই নিছে। বাকী গৰুখিনি বৰ্তাই নিলে আৰু আমাৰ পোৱালিটোতে চাওকচোন বাৰু কেনেকৈ নামি গৈছে। নালাগে, মই এনেও শকত নহয়, প্ৰত্যেকবাৰে খাওঁ। গোহালিত বান্ধি থোৱা নিচিনা লাগিছে গৰুখিনি।
মই আগতীয়াকৈ লৈ আহিছোঁ বোলে বলা বলা দৈ বলা এইখিনি বুটল ল'বা টোপলি আহা অ টোপলি এইফালে আমি দৈতে যাম বুটলিব লাগিব সেইটো বুটলকে যা দৈ নিদিবি চলা এইফালে মই গৰু চাটৰ পৰা এইখিনি চব্জি বুটলি আনিলোঁ এইখিনি মই এইফালে মাক দি পঠাইছোঁ আৰু এয়া গধূলি টাইমত মই পিঠা পুৰিবলৈ লাগিলোঁ আগদিনাখন অলপ পুৰিছিলোঁ তাৰ পাছত আকৌ আজি পুৰিছোঁ এইফালে জাক দি থোৱা আছে গৰু অহা টাইম হৈছে আৰু চবৰ ঘৰতে পদূলিত জাক কেইজাক সেইফালে এটা এইফালে পাপাই জাকটোত বিচনী মাৰি আছে যিহেতু আজিৰ পৰা বেচিব পাৰি আৰু এতিয়া এয়া মোৰ নাৰিকলে আহে নাৰিকল পিঠা পুৰি শেষ এইখিনি পিঠা থৈছোঁ মই বনাইছোঁ এইখিনি চব আৰু ইয়াত আছে এতিয়া আৰু গধূলি হ'ল গধূলি এয়া মই ধূপ জ্বলাব লৈছোঁ ধূপডাল যিহেতু মোৰ সদায় জ্বলা অভ্যাস এটা আছে বাৰু আজি বুলিয়ে নহয় আৰু যিহেতু বিহু বছৰেকৰ বিহুটোত আমি ধূপডাল নজ্বলালে হ'ব গতিকে ধূপ জ্বলাব লৈছোঁ আৰু মই এতিয়া ধুনীয়াকৈ খাই লওঁ ইফালে পাছবেলা যিহেতু বিহু কৰিবলৈ হ'লেই মই বাৰু বিহু এবাৰ নানাচোঁ গতিকে দাদাহঁতৰ ছোৱালীজনীকে উলিয়াই দিছোঁ মেকআপ কৰি দিব লাগে বোলে অলপ চলপ যিমান পাৰোঁ আৰু কৰি দিছোঁ আৰু এইফালে সিহঁতে বিহু মাৰিলে ল'ৰা ছোৱালী বেছিকৈ নাই মানে কিছুমানে মামাৰ ঘৰলৈ গৈছে কিবা কিবি আজি মানে কম যে আৰু কেইটামান ঘৰতে আছে গতিকে মানে আৰু আজি ভিডিঅ'টো ইমানতে যদি ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ